Hello friends, welcome to my YouTube channel Let's Study Bank. তো আজি আমি ডিসকাস কৰিম ৰিজনিঙৰ এটা ইম্পৰ্টেন্ট আৰু অতি সহজ টপিক সিলজিজমৰ বিষয়ে। তো এই সিলজিজমৰ পৰা বেংকৰ যিকোনো প্ৰি পৰীক্ষাত সিলজিজমৰ পৰা আহে 3 to 5 মাৰ্কস। তো এই 3 to 5 মাৰ্কস আমি অতি সহজে স্কোৰ কৰিব পাৰো। তো আহক আমি বেছি পলম নকৰি আৰম্ভ কৰো। এতিয়া চাওক, আমি যিকোনো কোৱেশ্চন কৰাৰ আগতে আমি ইয়াৰ কিছুমান বেসিক বস্তুখিনি জানিলো। যেনে যদি আমাৰ থাকে সাম এ আৰু বি, তো সাম এ আৰু বিৰ কাৰণে আমাৰ ডায়াগ্ৰামটো হ'ব সাপোজ এইটো হল এ, দেন এইটো হল বি, দেন এইটো হ'ব ডায়াগ্ৰামটো হ'ব সাম এ আৰু বি। নেক্সট অল এ আৰু বি, অল এ আৰু বিৰ কাৰণে ডায়াগ্ৰামটো হ'ব যদি এইটো এ হয় তেন্তে এইটো বি হ'ব, এণ্ড দিস ইজ কল্ড অল এ আৰু বি। তাৰপিছত সাম এ আৰু নট বি, তো সাম এ আৰু নট বিৰ কাৰণে ডায়াগ্ৰামটো হ'ব সাপোজ এইটো এ, সাপোজ এইটো হল আমাৰ বি, তো সাম পাৰ্ট অফ এ আর নট বি, ঠিক আছে। এণ্ড তাৰপিছত আছে নো এ আৰু বি, যদি আমাৰ এইটো হয় এ এণ্ড এইটো হয় বি, দেন নো এ আৰু বি। ইয়াৰ উপৰি আমাৰ আৰু থাকিব পাৰে যে ফিউ, মেনি, লটস অফ আদি থাকিলে আমি এইটোক সাম বুলি কাউন্ট কৰিম, ঠিক আছে। যদি আমাৰ থাকে ফিউ এ আৰু বি, লটস অফ এ আৰু বি, মেনি এ আৰু বি, দেন আমাৰ ডায়াগ্ৰামটো এইটোৱে হ'ব, ঠিক আছে। ইয়াৰ পিছত আমি চাম যে কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে। তো আমাৰ সিলজিজমত কি থাকে, সাপোজ এইটো কুৱেশ্যন থাকে, দেন আমাৰ স্টেটমেন্ট থাকে এটা বা দুটা আৰু কেতিয়াবা তিনিটাও থাকে, আৰু তাৰে তলত থাকে আমাৰ কনক্লুজন। তো কনক্লুজনো আমাৰ বেছিভাগ ক্ষেত্ৰত দুটাই থাকে। আমাক দিয়া আছে স্টেটমেন্ট আৰু কনক্লুজন। তো আমাক স্টেটমেন্ট দিয়া আছে সাম এ আৰু বি, 2 নম্বৰ স্টেটমেন্টটো দিয়া আছে সাম বি আৰু চি আৰু অল বি আৰু ডি, আৰু তাৰ বিপৰীতে আমাক দুটা কনক্লুজন দিয়া আছে। এতিয়া আমাৰ এক্সামত কি হ'ব, এই স্টেটমেন্ট আৰু কনক্লুজনৰ উপৰিও আমাক 5টা বা 4টা অপশন দিয়া থাকিব। অপশন কেইটা হ'ল, ফাৰ্স্ট অপশনটো দিয়া থাকিব অনলি ওৱান ফলোজ বা অনলি কনক্লুজন ওৱান ফলোজ, সেকেন্ডটো দিয়া থাকিব অনলি কনক্লুজন টু ফলোজ, 3 নম্বৰটো থাকিব আইদাৰ 1 or 2 ফলোজ, 4 নম্বৰ থাকিব পাৰে নাইদাৰ বা নান অফ দেম ফলোজ, আৰু 5 নম্বৰ থাকিব both the conclusion follows। তো আমাৰ এই 5টা অপশন থাকিব। তো এতিয়া চাই লওঁ স্টেটমেন্টত কি দিয়া আছে। এতিয়া আমি চাই লম যে প্ৰথমটো দিয়া আছে সাম এ আৰু বি। তো সাম এ আৰু বিক আমি এনেকৈ লিখিব পাৰো, যদি এইটো এ হয় তেনেহলে এইটো বি হ'ব, তে সাম এ আৰু বি আমাৰ এইটো ডায়াগ্ৰাম হ'ব। 2 নম্বৰ স্টেটমেন্টটো দিয়া আছে সাম বি আৰু চি, তো সাম বি আৰু চিও তেনেকুৱাকে যদি এইটো চি হয় তো সাম বি আৰু চি। 3 নম্বৰ স্টেটমেন্টটো দিয়া আছে অল বি আৰু ডি, তো অল বি আৰু ডি হলে আমাৰ ডায়াগ্ৰামটো হ'ব অল বি আৰু ডি, এনেকুৱা হ'ব ডায়াগ্ৰামটো। তো এতিয়া আমাৰ স্টেটমেন্টৰ কাৰণে গোটেইকেইটা ডায়াগ্ৰাম হ'ল। এতিয়া আমি চাম কনক্লুজন কেইটা, যোনকেইটা কনক্লুজন ফলো কৰে আমাৰ সেইমতে আমাৰ অপশন কেইটা হ'ব। তো প্ৰথম কনক্লুজনটো দিয়া আছে সাম এ আৰু ডি। তো যদি আমি এৰ সেলটো চাওঁ,
এ টু চাওঁ আৰু ডি টু চাওঁ এইটো হ'ল গোটেইটো হ'ল ডি আৰু এইটো হ'ল এ তো আমি মাজত দেখা পাম যে এই গোটেইখিনি এই মাজৰখিনি এ আৰু ডি দুয়োটাৰে মাজত আছে তাৰমানে আমি ক'ব পাৰোঁ সাম এ আৰু ডি ইজ ৰাইট তাৰমানে সাম এ আৰু ডি তো এ আৰু ডিৰ দুয়োটাৰে মাজত কমন আছে গতিকে সাম এ আৰু ডি টো হ'ব ৰাইট নেক্সট 2 নম্বৰটো আছে সাম সি আৰু এ এতিয়া আমাৰ সি হ'ল এইটো আৰু আমাৰ এ হ'ল এইটো তো আমি দেখা পাইছো যে সি আৰু এৰ মাজত কিবা ৰিলেশনশিপ আছে নেকি তো সি আৰু এৰ মাজত একো ৰিলেশনশিপ নাই একো সম্বন্ধ নাই গতিকে আমাৰ এইটো কনক্লুজন হ'ব ফুল আৰু আমাৰ অপচনটো হ'ব অনলি কনক্লুজন ওৱান ফলোজ তো আশা কৰো আপোনালোকে বুজি পালে এতিয়া আমি নেক্সট এটা কোৱেশ্চন চাম তো এইটোত আমাক দিয়া আছে তিনিটা ষ্টেটমেণ্ট প্ৰথমটো দিয়া আছে অল ক্ৰো আৰ বাৰ্ড সেকেন্ডটো দিয়া আছে সাম বাৰ্ড আৰ পেট আৰু 3 নম্বৰটো দিয়া আছে নো ক্ৰো ইজ শপ তো প্ৰথম ষ্টেটমেণ্টৰ কাৰণে অল শব্দটো দিয়া আছে তো অল ক্ৰো আৰ বাৰ্ড তাৰ মানে গোটেইবিলাক কাউৰী বা গোটেইবিলাক ক্ৰো হয় বাৰ্ড তো গোটেইবিলাক ক্ৰো বাৰ্ড হয় মানে তো আমাৰ ডায়াগ্ৰামটো এনেকুৱা হ'ব যদি এইটো হয় ক্ৰো দেন all crow are bird all crow are bird next yes some bird are bad to some bird এইখিনি হল গটেখিনি bird তো ইয়াৰে some কিছুমান bird হবো bad next yes no crow is shop তো crow shop হবো নোৱাৰে কোনো crow shop হবো নোৱাৰে তাৰ মানে যদি এটা আমাৰ shop হয় তেনেহলে এটো হ'ব নো ক্ৰো ইজ শপ তো ক্ৰো আৰু শপৰ মাজত কোনো সম্বন্ধ নাই ঠিক আছে এতিয়া আমাৰ কনক্লুজন কিটা চাও কনক্লুজন দিয়া আছে প্ৰথমটো আছে সাম ব্যাট ক্যান বি তো আমি এটা নতুন শব্দ পাম ক্যান বি বা পসিবিলিটি বাৰু চাই আছো সাম ব্যাট ক্যান বি শপ তো আমাক এইটো হল আমাৰ ব্যাট আৰু এইটো হল শপ তো আমি দেখা পাইছো যে ব্যাট আৰু শপৰ মাজত কোনো ধৰণৰ সম্বন্ধ নাই এটো ভুল হ'ব লাগে কিন্তু আমাৰ যেটো শব্দটি আছে ক্যান বি তো ক্যান বি শব্দটোৰ মানে হল সম্ভাৱনা আছে অৰ্থাৎ ব্যাটে শপকলে কিছুমান ব্যাট শপ হোৱাৰ সম্ভাৱনা আছে তো আমাৰ যেটো ব্যাট আৰু শপৰ মাজত কোনো সম্বন্ধ নাই কিন্তু ক্যান বি শব্দটো অহাৰ লগে লগে আমাৰ এটো ট্ৰু হৈ যাব তো যদি দুটা শব্দৰ মাজত একো সম্বন্ধ নাথাকে কিন্তু যদি আমাৰ possible বা can be এইবিলা শব্দ আহি যায় তেনেহলে আমাৰ এটো কারেক্ট হৈ যাব ঠিক আছে নেক্সট আছে some bird being shop is a possibility আকৌ এই can be আৰু এই possibility দুটা শব্দই is a possibility দুটা শব্দৰে মিনিংটো একে some bird being shop তো আমাক দি আছে bird হল এইটো গটেটো হল bird আৰু আমাক shop দি আছে এইটো তো আমি পাইছিলো যে ক্ৰো মানে এই গোটেইখিনি সব হ'ব নোৱাৰে কিন্তু আমাৰ ক্ৰোৰ বাহিৰত যিখিনি আছে বাৰ্ড খিনি এইখিনি গোটেইখিনি যিখিনি আছে সেইখিনি সপলৈকে আমাৰ যাব পাৰে অৰ্থাৎ some bird being shop is a possibility তো some bird সপলৈকে যাব পাৰে এইটো পসিবল হ'ব পাৰে গতিকে যেহেতু পসিবিলিটি ক্ষেত্ৰত আছে গতিকে আমাৰ এইটো হ'ব ৰাইট তো আমাৰ কনক্লুজনত কি পালো এ আৰু বি দুটা ফলো কৰে গতিকে আমাৰ অপচন হ'ব both 1 and 2 follows তো মই আৰু একবাৰ কৈ দিছো যে আমাক দিয়া আছে অল ক্ৰো আৰ বাৰ্ড গোটেইবিলাক ক্ৰো বাৰ্ড হ'ব পাৰে ঠিক আছে গোটেইবিলাক ক্ৰো বাৰ্ড হয় 2 নম্বৰ দিয়া আছে সাম বাৰ্ড আৰ ব্যাট তো সাম বাৰ্ড যিবিলাক বাৰ্ড আছিল তাৰে কিছুমান ব্যাট হ'ব পাৰে এইখিনি হ'ল সাম বাৰ্ড আৰ ব্যাট এইখিনি হ'ল সাম বাৰ্ড আৰ ব্যাট 3 নম্বৰটো দিয়া আছে নো ক্ৰো ইজ শপ তো আমি যেটো ক্ৰো পাইছিলো একো ক্ৰো শপ হ'ব নোৱাৰে গতিকে আমাৰ ৰিলেশনটো হ'ব এনেকুৱা টাইপৰ এটা আমি কনক্লুজন চাম some bat can be shop তো আমি যদি can be টুক অলপ সময়ৰ কাৰণে আমি কনসিডাৰ নধৰো তো এনেকুৱা হ'ব some bat are shop তো some bat are shop হয় নেকি some bat এইটো হল আৰু এইটো shop হল তো bat আৰু shopৰ মাজত আমাৰ কোনো ধৰণৰ সম্বন্ধ নাই নো ৰিলেশন তো কোনো ধৰণৰ সম্বন্ধ নাই কিন্তু যেতিয়া আমাৰ can be বা পসিবিলিটি এইবিলাক শব্দ আহি যায় তেতিয়াহলে আমাৰ সেই নো ৰিলেশনটো আমাৰ পসিবিলিটিৰ ক্ষেত্ৰত কাৰেক্ট হৈ যাব তো যেতিয়া আমাৰ can be আৰু পসিবিলিটি শব্দ থাকিব এইবিলাক শব্দ থাকিব তেনেহলে আমি এটো শুদ্ধ বুলি কনসিডাৰ কৰিম
নেক্সট আছে সাম বার্ড বিং সব ইজ এ পসিবিলিটি আকৌ আমাৰ দিয়া আছে বার্ড এইটো আৰু সব এইটো তো বার্ড আৰু সবৰ মাজত একো ডাইৰেক্টলি সম্বন্ধ নাই কিন্তু যেতিয়া আমাৰ পসিবিলিটি শব্দটো আহি যাব সম্বন্ধ নাই কিন্তু যেতিয়া পসিবিলিটি শব্দটো আহি যাব তেতিয়া আমাৰ এইটো হৈ যাব শুদ্ধ গতিকে আমাৰ এইটো এনসার হ'ব both 1 and 2 follows তেনেকে আৰু এটা আমি চাম ইয়াত দিয়া আছে স্টেটমেন্টটো দিয়া আছে এক নম্বৰটো দিয়া আছে নো ওয়াটাৰ ইজ আৰ্থ তো আমি আগতে পাইছিলো সাম অল এবাৰ আহিল আৰু আমাৰ নতুনকে এটা শব্দ নো ওয়াটাৰ ইজ আৰ্থ তো নো ওয়াটাৰ ইজ আৰ্থ মানে আমাৰ যদি এইটো হ'ব ওয়াটাৰ এইটো যদি আমাৰ ওয়াটাৰ হয় দেন নো ওয়াটাৰ ইজ আৰ্থ আমাৰ এইটো হ'ব ৰিলেশন নো ওয়াটাৰ ইজ আৰ্থ বি টু দিয়া আছে নো ওয়াটাৰ আৰ প্লান্ট তো নো ওয়াটাৰ আৰ প্লান্ট তো ওয়াটাৰ আৰু প্লান্টৰ মাজত কোনো সম্পৰ্ক নাই তাৰ পিছত দিয়া আছে অল এয়াৰ আৰ প্লান্ট তো অল এয়ার আর প্লান্ট তার মানে অল এয়ার আর প্লান্ট মানে আমার ডায়াগ্রামটো এনে করে পড়ব অল এয়ার আর প্লান্ট যেহেতু আমার প্লান্ট এটো আছে তার মানে আমার এনে কো হবো এয়ার এটো অল এয়ার আর প্লান্ট ঠিক আছে তো এটা আমার কনক্লুশন বিলাক দিয়া আছে অল প্লান্ট বিং আর্ট ইজ এ পসিবিলিটি সো প্রথমতে আমি এটা কাম কৰো যেতিয়া আমাৰ পসিবিলিটি শব্দটো থাকে তেতিয়া আমি পসিবিলিটিটো প্ৰথমতে কনসিডাৰ নকৰো প্ৰথমখিনি চাইলো বাকিখিনি চাইলো অল প্লান্ট আর আর্ট অল প্লান্ট আর আর্ট তো চাইলো অল প্লান্ট আর আর্ট তো প্লান্ট আৰু আর্টৰ মাজত কিবা সম্বন্ধ আছে নেকি তো আমি দেখা পাইছো যে প্লান্ট আৰু আর্টৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই কিন্তু যেতিয়া আমাৰ পসিবিলিটি শব্দটো আহি যাব আমাৰ সম্পৰ্ক নাই কিন্তু যেতিয়া পসিবিলিটি শব্দটো আহি যাব তেতিয়া আমাৰ এটো হৈ যাব কারেক্ট নেক্সট আছে সাম এয়ার আর আর্ট সাম এয়ার আর আর্ট এতিয়া আমাৰ এতে কোনো ধৰণৰ ক্যান বি বা পসিবিলিটি এনেকুৱা শব্দ নাই এতিয়া আমাৰ এটো ডেফিনিট কৰি দিয়া আছে এটো আমাৰ ডাইৰেক্টলি দিয়া আছে ডেফিনিট কেছত কিন্তু আমি চাম যে সাম এয়ার আর আর্ট তো এয়ার আৰু আর্টৰ মাজত কিবা সম্পৰ্ক আছে নেকি তো এয়ার আৰু আর্টৰ মাজত চাও যে আমি একো কোনো ধৰণৰ সম্পৰ্ক নাই আৰু আমাৰ পসিবিলিটি শব্দ বা ক্যান বি শব্দ আদিও নাই তো আমাৰ এই ক্ষেত্ৰত এনসারটো হ'ব অনলি conclusion 1 follows তো এটো আমাৰ এনসার হ'ব এতিয়া আমি আৰু এটা কোৱেশ্চন চাইলো ইয়াত দিয়া আছে স্টেটমেন্টত অল এ আৰ বি দুই নম্বৰটো দিয়া আছে সাম বি আৰ সি তিন নম্বৰটো দিয়া আছে সাম ডি আৰ সি আৰু আমাৰ কনক্লুজন দিয়া আছে এটা তো আমি ডায়াগ্ৰাম ড্ৰ কৰি লব পাৰো প্ৰথমটো দিয়া আছে অল এ আৰ বি তাৰ মানে আমাৰ ডায়াগ্ৰামটো এনেকুৱা হ'ব অল এ আৰ গোটেইবিলাক এ বি হয় আমাৰ ডায়াগ্ৰামটো এনেকুৱা হ'ব দ্বিতীয় নম্বৰ স্টেটমেন্টটো আছে সাম বি আৰ সি তো কিছুমান বি সিৰ ঘৰত আছে কিছুমান বি আৰু সি কিছুমান ঘৰত আছে সিৰ ঘৰত আছে তিন নম্বৰটো আছে সাম ডি আৰ সি আকৌ সাম ডি কিছুমান ডি সিৰ ঘৰত আছে ঠিক আছে এতিয়া আমাৰ কনক্লুজনত আহো কনক্লুজনত আছে প্ৰথমটো আছে সাম বি আৰ সি এতিয়া সাম বি আৰু সিৰ মাজত সাম মানে কিছুমান আছে নাই তো সাম বি আৰু সিৰ মাজত এইখিনি আমাৰ কমন আছে তাৰ মানে সাম বি আৰ সি শুদ্ধ হ'ব সাম বি আৰ সি হয় আছে দ্বিতীয়টো আছে সাম এ আৰ ডি তো আমাৰ এ আৰু ডিৰ মাজত প্ৰত্যক্ষভাৱে কোনো ধৰণৰ সম্পৰ্ক আমি দেখা পোৱা নাই ইয়াত আছে অল এ আৰ ডি তো অল এ আৰ ডি মানে গোটেইবিলাক এ ডি হয় কিন্তু আমি ইয়াত দেখা পাইছো যে এ আৰু ডিৰ মাজত কোনো ধৰণৰ প্ৰত্যক্ষ সম্পৰ্ক নাই গতিকে এটো আমাৰ ৰং হ'ব কিন্তু যদি আমাৰ ইয়াতে থাকিল হয় অল এ আৰ ডি ইজ এ পসিবিলিটি তেন্তে এটো শুদ্ধ হ'ল তো গতিকে আমি ইয়াতে এনসারটো পাম অনলি 1 follows ঠিক আছে তো আশা কৰিলো আপোনালোকৰ আজি সেশনটো ভাল লাগিলে যদি আপোনাৰ সেশনটো ভাল লাগিছে তেনেহলে সেশনটো এটা লাইক কৰি দিব
আৰু যদি কোনোবা নতুন তেনেকুৱা বেংকৰ বা এছএছচি এছপাইৰেণ্ট আছে যোনে নতুনকৈ ষ্টাৰ্ট কৰিছে তেনেকুৱা লোকৰ লগত আপোনালোকে ছেশ্যনটো শ্বেয়াৰ কৰি দিব তো আজি আমাৰ এইখিনি আছিল চিলক্সৰ ইন্ট্ৰডাক্টৰী পাৰ্ট অৰ্থাৎ বেছিকখিনি আছিল নেক্সট ছেশ্যনত মই কি কৰিম অলপ হায়াৰ লেভেলৰ কুৱেশ্যন লৈ আহিম তো তেতিয়ালৈ লগ পাম ধন্যবাদ